Hi, this is welcome to back my channel. যেহেতু আজি 1 লাখ নিযুক্তি ক্ষেত্ৰত যেহেতু হিমন্ত মামাই খানাপাৰা পশু চিকিৎসালয় খেলপথাৰত নিযুক্তি পত্ৰ বিতৰণ ক্ষেত্ৰত বহুতো ল'ৰা ছোৱালী লগতে তেওঁলোকৰ দেউতাক মাকহঁতো গৈছে বহুতো জমা হৈছে এয়া খানাপাৰাত এতিয়ালৈকে ফিল্ডত সোমোৱা নাই কাৰণ খানাপাৰাটো ৰাস্তাৰ ৰোডত দেখা পাইছে সব থিয় হৈ আছে লাহেকৈ গৈ আছোঁ আৰু ফিল্ডলৈ গৈ আছোঁ সোমামগৈ ফিল্ডত লাহে লাহে বহুতো মানুহ হৈছে কাৰণ আজি নিযুক্তি পত্ৰ বিতৰণ কৰিব হিমন্ত মামাই লগত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ছাৰ মূল গেটখন পামগৈ এতিয়া লাহে গৈ আছোঁ ৰ'দো দিছে যথেষ্ট ৰ'দ দিছে গৰম দিছে এয়া মোৰ গেটখন পালোহি এই আপোনালোকে দেখিছে ৰঙা ৰঙা যিখিনি এইখিনি কমলা বৰণৰ স্কিন আছে এয়া মোৰ গেটখন লাহেকৈ সোমালোঁ এয়া ভিতৰত সোমাই গৈছোঁ বহুতো মানুহ যে 1 লাখতকৈ ওপৰত আছে মানুহ লাহে দিয়ে সোমাই গৈ আছোঁ বাপৰে বাপ হা দেখ 1 লাখৰ ভিতৰত এটা সোমালে এয়া সোমাই গৈছোঁ এইখন গেটখন এয়া ফিল্ডৰ ভিতৰত চব ল'ৰা ছোৱালী চাকৰি এপইণ্টমেণ্ট কাৰণে বোলে আহিছে এয়া ৰ'দত তেওঁলোকে ছাতি লৈ আছে কিছুমানে বহুতে ৰ'দত সহ্য কৰিব পৰা নাই এয়া দেখা পাইছে চবফালে বাউণ্ডেৰী মৰা আছে সেইফালে জিৰণি চৰা আছে তাত তেওঁলোকে থাকিব পাৰিব এইবোৰ জিৰণি চৰা হয় জিৰণি চৰা ভৰ্তি হৈ আছে এয়া জিৰণি চৰা হয় বহুতো জিৰণি চৰা বনোৱা হৈছে কাৰণ 1 লাখতকৈ ওপৰত হৈছে মানুহ যিহেতু সকলোৱে ল'ৰা ছোৱালীৰ মনত ফূৰ্তি যিহেতু চাকৰি পাইছে চাকৰি নিযুক্তি পত্ৰ যিটো বিতাব এতিয়া মাননীয় অসমৰ মুখ্যমন্ত্ৰী লগত থাকিব গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া ছাৰ এয়া গৰম পৰিছে এই গৰমত পানী দিছে খাবলৈ অলপ পানী এগিলাচ পানী পেক কৰি দিছে এয়া পানী দেখা পাইছে যিটো বহুত গৰম পৰিছে কাম কৰা নাই ভৰ্তি হৈ আছে লাহেকৈ চকীত বহিবগৈ আৰু যেতিয়া আহিব তেতিয়া সকলোৱে চকীত বহিব এয়া চকী এয়া দেখা পাইছে লাইনকৈ চকী সাজু কৰি তোলা হৈছে বহুত মেগা নিযুক্তি হয় এয়া চাওক একদম চকী তামাম চকী আছে লাহে দিয়ে চকীত বহিব সকলো এয়া গৈ আছে এটা দুটাকৈ চকীত বহিবৰ কাৰণে এইবোৰ চকী খালী হৈ আছে এতিয়া লাহে দিয়ে বহিব
এয়া লাহে লাহে চকীত ভিৰ হৈছেগৈ। এয়া চাওক দুফালে দুখিনি দি দিছে চকী, মাজতে এটা গলি দিছে। এয়া গলি, এয়া চকী ইফালৰ চাইডৰ চকী, সিফালৰ চাইডৰ চকী আছে। এইটো মূল পেণ্ডেলটো হয়। তাত আপোনালোকে এয়া চকীৰ এক চাইডে বহিছে, মানুহ ভিৰ হৈছেগৈ। বহুত মেগা নিযুক্তি হয় এইটো। চাকৰি নিযুক্তি পত্ৰ বিতৰণ কৰিব এতিয়া লাহে লাহে। এয়া চাওকচোন বাৰু, এয়া মানুহ চাওক কেনেকুৱা বহি আছে, লাইন লাইনকৈ বহিছে মানুহ। অলপ হৈছেগৈ আৰু এইটো আপোনালোকে পেণ্ডেলটো দেখা পাইছে। ইয়াতে আমাৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ছাৰ আহিব, তাতে ভাষণ দিব। এয়া বহুত গৰম পৰিছে, গৰমত চবেই ছাতি লৈ আছে। কিছুমানে বিচনীয়ে বিচিছে, উপায়টো নাই কাৰণ ওপৰত ত্ৰিপালখন নাই যিহেতু। এয়া চব ছাতি লৈ বহি আছে, দেখা পাইছে, চব ছাতি লৈ গৰমত বহি আছে। বহুত গৰম পৰিছে। এয়া চবেই নিযুক্তি পত্ৰ বিতৰণ ক্ষেত্ৰত আজি বহুতো মনত ফূৰ্তি পাব। এতিয়া লাহে ধীৰে বতৰটো অলপ ঠাণ্ডা কৰিছে কাৰণ 4-5টা বজিছে। 4-5টা বজাই যেন ব্লকাৰ হয়, ব্লক কৰি আছে। 4-5টা বজাত বতৰটো অলপ ঠাণ্ডা কৰিছে। এয়া আমাৰ মাননীয় মুখ্যমন্ত্ৰী আহি পালেহি, তেওঁ এতিয়া ভাষণ দিছে দুই এটা। লগত থাকিছে আমাৰ অমিত শ্বাহ ডাঙৰীয়া ছাৰ। চক মানুহ চক লাহেকৈ 5টা বজিছেগৈ, লাহেকৈ সন্ধিয়া নামিছে। এয়া নিযুক্তি বিতৰণ কৰিব লাহেকৈ। এয়া চব বহি আছে। 1 লাখতকৈ অধিক মানুহ হৈছে, চব চকীত বহি আছে। ভাষণ দি আছে মামাই, ভাষণ দি আছে মামাই, শুনি আছে ভাষণ। আমাৰ চৰকাৰৰ সংকল্প 1 লাখ চৰকাৰী চাকৰি মনত দৃঢ় হৈছিল। নেদেখাজনৰ আশীৰ্বাদত, নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ প্ৰেৰণাত, অমিত শ্বাহ ডাঙৰীয়াৰ প্ৰেৰণাত আমি আমাৰ নিৰ্বাচনত দিয়া সংকল্প বাস্তৱত ৰূপায়ণ কৰাৰ প্ৰচেষ্টাত আগবাঢ়িছিলোঁ। আৰক্ষী বিভাগত নিযুক্তি আমি স্বচ্ছতাৰে আৰম্ভ কৰিছিলোঁ। শিক্ষা বিভাগৰ নিযুক্তি নতুন আমি গতি দিছিলোঁ। স্বাস্থ্য বিভাগৰ নিযুক্তি আমি আৰু অধিক গতি দিছিলোঁ। অসম চৰকাৰত তৃতীয় আৰু চতুৰ্থ শ্ৰেণীৰ পদসমূহ পূৰণ কৰিবৰ বাবে আও পুৰণি নীতি নিয়মৰ আমি সংশোধন কৰিছিলোঁ। আমি এটা সময়ত ৰিক্ৰুটমেণ্ট কমিশ্যন স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে আমি নিৰ্মাণ কৰিছিলোঁ। অসম চৰকাৰৰ মোৰ মন্ত্ৰী আৰু বিষয়াসকলৰ পূৰ্ণ সহযোগিতাত আমি নিযুক্তি পৰীক্ষা সম্পন্ন কৰিছিলোঁ। মোৰ এতিয়াও মনত আছে, নিযুক্তি পৰীক্ষাৰ দিনা আমি ইণ্টাৰনেট সেৱা বন্ধ কৰিছিলোঁ 3 ঘণ্টাৰ কাৰণে। কিছুমানে মোক প্ৰশ্ন সুধিছিলে যে কিয় ইণ্টাৰনেট সেৱা বন্ধ কৰিব লাগে। মই এটাই উত্তৰ দিছিলোঁ যে অসমৰ গৌৰৱী অসমৰ বাসিন্দা আমি, গৌৰৱী অসমৰ চৰকাৰী চাকৰিয়াল, যিখন অসমে আকাশ চুব বিচাৰে, যিখন অসমে ভাৰতৰ 5খন সৰ্বশ্ৰেষ্ঠ ৰাজ্যৰ ভিতৰত এখন হ'ব বিচাৰে। আমি একোজন গৌৰৱী অসমীয়া, আমি একোজন গৌৰৱী ভাৰতীয়। মই বিশ্বাস কৰোঁ চাকৰি এয়া অমিত শ্বাহ ডাঙৰীয়া ছাৰ ভাষণ দিছে। অমিত শ্বাহ ডাঙৰীয়া ছাৰ ভাষণ দি আছে, আপোনালোকে ভালদৰে শুনি লওক। ইয়াৰ পাছত নিযুক্তি পত্ৰ বিতৰণ কৰিব অমিত শ্বাহ ডাঙৰীয়া ছাৰে। 5টা-6টা বজাত নিযুক্তি পত্ৰ বিতৰণ কৰিছে। परिवार पर बना रहे और 25-30
के परिश्रम से ये आसाम पूरे देश में विकसित राज्यों में अग्रणी राज्य बने, ऐसी मेरी अनंत अनंत शुभकामनाएं आप सभी को। মোৰ নাম তোমাৰ দিলে যাব লাগিব ন এয়া নিযুক্তি পত্ৰ বিতৰণ কৰিছে স্বাস্থ্য বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ কৰিছে প্ৰথমতে প্ৰতিটো বিভাগৰ নিযুক্তি পত্ৰ বিতৰণ কৰিব ধন্যবাদ এবাৰ সাধাৰণ প্ৰশাসন বিভাগৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ মই অংকুৰ ৰামক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো ধন্যবাদ এবাৰ মহিলা আৰু শিশু কল্যাণ বিভাগৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰিবলৈ লক্ষী চেত্ৰীক আগবাঢ়ি আহিবলৈ অনুৰোধ জনাইছো সকলো বিভাগৰে এটা বিভাগীয় ৱেবছাইট আছে গধূলি 6টা বজাৰ লগে লগে টেলিভিছনৰ পৰ্দাত আমি ৱেবছাইট কেইটাৰ নাম আমি পাই যাম আৰু আপোনালোকে ৱেবছাইটত লগইন কৰাৰ লগে লগে নিজৰ এপইণ্টমেণ্ট লেটাৰ নমাই ল'ব পাৰিব ঘৰত বহি বহি ধুনীয়াকৈ সেইকাৰণে 2 মিনিটৰ কথা হগাই দিলি দেখা নাপাব অহাকালি ৰাতিপুৱা পেপাৰত খুব ধুনীয়া কৰি ডিপাৰ্টমেণ্টৰ নাম ৱেবছাইটৰ নাম থাকিব লগত এগৰাকী অফিচাৰৰ নাম থাকিব তেওঁৰ এড্ৰেছ থাকিব কোনোবাই যদি ৱেবছাইটৰ পৰা নমাব নোৱাৰে সেই অফিচাৰজনক লগ কৰিলে তেওঁ আপোনালোকক এপইণ্টমেণ্ট লেটাৰখন দিয়াৰ ব্যৱস্থা কৰিব বুজি পালে গোটেইখিনি গতিকে এতিয়া আপোনালোক 6টা বজাৰ পৰা আপোনালোক ধুনীয়াকৈ টেলিভিছন চাব ৱেবছাইটৰ নাম পাব আপোনালোকে ডাউনলোড কৰি ল'ব হ'ব আপোনালোকে আকৌ এবাৰ অভিনন্দন জনাই মোৰ সেইটোৱে ভয় লাগে খেলা খেলি হ'লে কেইটা যাম একো নহয় আগফালেহে গুচি যাব আগতে পিছত ইমান হেৰি নাই এতিয়া পিছতো যাব নোৱাৰি পিছতো